শুকুৰবাৰে আনুষ্ঠানিকভাৱে এই আৰ্থিক সাহায্য আগবঢ়াই পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য টংকেশ্বৰ ৰাভাই। ইয়াৰ উপৰিও এই অনুষ্ঠানতে 54 গৰাকী মেধাৱী ছাত্ৰ-ছাত্ৰী, 66 গৰাকী ৰোগী আৰু 39টা গ্ৰাম্য পুথিভঁৰাললৈ আৰ্থিক অনুদান আগবঢ়োৱা হয়। বহুত ভাল লাগিছে। আচলতে এইটো ফাৰ্ষ্ট টাইম নহয়। ৰাভা আছাম অট'নমাছ কাউন্সিলৰ টংকেশ্বৰ ৰাভা ছাৰে সুমিত দাইহঁতে লগতে আমাৰ ষ্টুডেণ্ট ইউনিয়নৰ ল'ৰাবিলাকে আগৰ পৰাই মোক ছাপৰ্ট কৰি আহিছে আৰু আগৰ খেলাটো ছাৰে মোক অফিচিয়েলি নহ'লেও মানে নন অফিচিয়েলি মোক ছাপৰ্ট কৰি আহিছে আৰু ফাইনেন্সিয়েলিও হেল্প কৰি আহিছে। চ' আজিও ইহঁতে মানে মাতিছে, ইয়াতে মাতি পেলাই সম্বৰ্ধনা দিছে আৰু প্লাছ 2 লাখ ৰুপিজ এটা মানে আৰ্থিক অনুদান দিছে। প্ৰস্তুতি আচলতে ফুল প্ৰস্তুতি মই চলাব পৰা নাছিলোঁ। যোৱাকালিৰ পৰা মই ষ্টাৰ্ট কৰিছোঁ, যিহেতু ইউনিভাৰ্ছখন মানে ৱৰ্ল্ডতকৈ আৰু বেছি টাফ হ'ব, কাৰণ ৱৰ্ল্ডত মানে কেইটামান কাণ্ট্ৰি ভিজা পোৱা নাছিলে। চ' ইউনিভাৰ্ছত গোটেইবিলাক কাণ্ট্ৰি ভিজা পাইছে আৰু গোটেইবিলাক আহিব ইয়াতে থাইলেণ্ডত। চ' ইউনিভাৰ্ছখন বেছি টাফ এটা কণ্টেষ্ট হ'ব আৰু মোৰ সন্মুখত বহুত ডাঙৰ এটা প্ৰত্যাহ্বান আছে। যদিও মই মানে ফুল মোৰ যিমানখিনি কেপাচিটি আছে বা কেপাচিটিৰ বিয়ণ্ড কেপাচিটি যিমান যি আছে মই গোটেইখিনি লগাই দিম, কাৰণ দিছ ইজ নট এ কম্পিটিশ্যন ফৰ মি, ইটছ এ কম্পিটিশ্যন ফৰ মাই প্লেচ, ফৰ মাই এৰিয়া, ফৰ মাই পিপল।